নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। জয় জয়তে সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ। মই অতি সৰুকালতে লিখা মোৰ জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠতম কবিতাটি হৈছে বিজ্ঞানী হোৱাৰ সপোন। শৈশৱতে ভাবিছিলোঁ বিজ্ঞানী হোৱাৰ সপোন, দুচকুৰ মাজত ভাহি উঠিছিল কেঞ্চাৰ ৰোগীক আৰোগ্য কৰা। ভাবি ভাবি পাৰ হ'ল মোৰ শৈশৱৰ এচুৱা কাল। হঠাৎ জীৱনৰ মাজ বয়সত সকলো বাধা নেওচি আশাৰ ৰেঙনি বুটলি আনিলোঁ। তোমালোকৰ জীৱনত এগছি বন্তি জ্বলাম, উজ্বলাই তুলিম সুন্দৰ জীৱন। সকলোৱে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চাই থাকক বেবী মৰাণ। থেংক ইউ।